এইয়া চাওক টিপাম পাহাড় আমাৰ লেম্বু বাই হাগিব গৈছে বোলে ইয়াৰ পুৰা লেটিং লাগি গৈছে বোলে সেয়া গৈছে হাগৰামেন জলদি আহিবি যা হাগি কিনে কেলা কিমান হাগা লাগিছে তোক আৰু গাইছ সেইটো চাইছে লেম্বু গৈছে এইফালে একদম টয়লেট কৰিব তাৰ কাম নাই চালা আৰু গাইছ এয়া চাওক টিপাম ফাকিয়াল পাহাড় কিমান ধুনীয়া ভিউ এয়া চাওক ৱাও ইমান ধুনীয়া আৰু বন্ধুসকল এয়াই হৈছে আমাৰ টিপাম পাহাৰখন যেহেতু দেওচালী মন্দিৰ এখন ওপৰত কিমান ধুনীয়া এইফালে লেম্বু পাই ব্লগ কৰি আছে আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইফালে মন্দিৰ ফালে চাওক কিমান ধুনীয়া ভিউ তাত মানে আপোনালোকে পূজা কৰিব পাৰে হৈছে যিকেইটা মানে একদম 3 ষ্টেপ 1065টা 3 ষ্টেপ আছে বোলে একদম মানে একদম তলৰ পৰা ওপৰ মন্দিৰলৈকে 1065টা 3 ষ্টেপ আছে আপোনালোকে যদি গম পোৱা নাই আজি কথাটো শুনি লওক তাত মানে পূজাৰীটোৱে আমাক ক'লে Ladies and gentlemen, are you ready? Hey guys, good morning. Welcome back to my YouTube channel. তো আজি আহিছো একদম লেম্বু ভাই ঘৰত মনে নাই কৰি বহুত দিনৰ পাছত আজি যাম বুলি ভাবিছোঁ টিপাম ফালে অলপ ফুৰি আহিম কাৰণ বহুত দিন যোৱা নাইতো আৰু আছে আমাৰ লগত লেম্বু ভাই সিও যাব মানে চুলিটো কেনেকুৱা লাগিছে একদম ধুনীয়া হে গাইছ আপোনালোক চবকে স্বাগতম জনাইছোঁ আমি ডিপেণ্ড মাই চেনেললৈ আজি বহুত দিনৰ মূৰত আমি মানে লগ খাইছোঁ আৰু ফুৰিবলৈ যাম বুলি ভাবিছোঁ আপোনালোকে এণ্ড ভিডিঅ'টো চাওক কিমান কি হয় দেখাইছোঁ কিমান কি কৰিম আমি চব দেখাইছোঁ ঠিক আছে আৰু কোনোবাই ছোৱালীখিনি আহিছে পিছফালেদি সেইটো পিছত দেখাম আপোনালোকে 1 लीटर वाला छोय ना यात केलं तुम्ही 150 ग्राम करून छोय मग अगर यो मग 1 लिटर मध्ये काय दिसते तो म्हणजे काटेरा निसकाय আৰু গাইছ এনেদৰে তেল চেল ভৰাই আমি ওলাই গ'লোঁ টিপাম পাহাৰ অভিমুখে একদম যাত্ৰা ৰানিং এইফালে আমাৰ লেম্বু ভাই চলাই আছে আৰু মই ধুনীয়াকৈ এইফালে ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছ চাই থাকক ভিডিঅ'টো আৰু গাইছ এয়া চাওক একদম টিপাম পাহাৰ পাই গ'লোঁ আহি पुण्या মানে আমাৰ তিনচুকীয়া ফটা দিছে হা হা আৰু গাইছ এনেদৰে আহি পাই গ'লোঁ আমি টিপাম পাহাৰ আৰু এইফালে চাইছে পূৰা একদম ৰাস্তা টিপটপ হৈ আছে এইফালে মানুহ আৰু এইফালে পূৰা একদম গাড়ীৰ কাম চলি আছে বোলে ইয়াত পাৰ্কিং বহিব আৰু এইফালে লৈ লৈছোঁ ঠাণ্ডা খাবৰ কাৰণে কাৰণ ওপৰত ভাগৰ লাগি যাবতো আৰু এইফালে চাওক লেম্বু ভাই এইফালে কিবা কিবি লৈ আছে চানা তানা ইফালে গাইছ আহি পাই গ'লোঁ টিপাম এয়া চাওক কিমান ধুনীয়া এখন গেটখন বনাইছে ৰংঘৰ নিচিনা আৰু এতিয়া এইখন গেটেৰে পাৰ হৈ যাম টিপাম ফাকিয়াল ৱাও এয়া চাওক এতিয়া গল্ডেন কালাৰ পূৰা মাৰি দিছে চিৰি ষ্টেপৰ একদম খুঁটাকেইটা আৰু এতিয়া এনেকুৱাকৈ উঠি যাম ওপৰলৈ তো বলক দেখুৱাই আছোঁ আপোনালোকক কিমান কি পাৰোঁ ওপৰলৈ আৰু গাইছ খাবৰ কাৰণে লৈ লৈছোঁ এয়া মাউণ্টেইন ডিউ নে ফাণ্টা বুলি কয় এইটো আৰু চানা জ্বলা চানা ওপৰত বহি মাৰিব লাগিব কাৰণ এতিয়া এনাৰ্জিটোতো খতম হৈ যাব ন ওপৰত একদম পাই গ'লোঁ ভাগৰটো ভাগ লাগিছে কি ক'ম এইফালে লেম্বুটো পূৰা একদম মানে পাহাৰী গড় বোলে ন কেনেকুৱা লাগিছে টেষ্ট ভকিবে ভাগৰি গৈছোঁ টিকা একদম বিষ হৈ গৈছে ভৰি চৰি কলডিলকেইটা একদম গৈ আছোঁ ওপৰলৈ ঝাৰণা পানী লৈ যাম তাত গা ধুম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ বলক আৰু গাইছ এয়া চাওক ওপৰৰ পৰা একদম তললৈ নাজাৰা টিপাম পাহাৰৰ এয়া চাওক ইমান ধুনীয়া ৱাও বিউটিফুল হে ইয়াৰ আৰু গাইছ ভাগৰ বহুত লাগি গৈছে কি ক'ম টিপাম উঠি গোটাই একদম মানে পূৰা পাহাৰৰ ওপৰত উঠি গ'লোঁ এতিয়া গৈ আছোঁ কিমান কি ফুৰিব পৰা গৈছে চব চাম আজি আৰু ঝাৰণাত গা ধুম বুলি ভাবিছোঁ কি হয় এতিয়া আমাৰ লেম্বু বাই হাগিব গৈছে বোলে ইয়াৰ পূৰা লেটিং লাগি গৈছে বোলে সেয়া গৈছে হাগৰামেন জলদি আহিবি যা হাগি কিনে কেলা কিমান হাগা লাগিছে তোক আৰু গাইছ সেইটো চাইছে লেম্বু গৈছে এইফালে একদম টয়লেট কৰিব তাৰ কাম নাই চালা ঘৰত খাই একদম মানে কৰি আহিব নোৱাৰিলে আৰু এইফালে ভিউ চেক কৰক গাইছ কিমান ধুনীয়া আৰু গাইছে এইটো চাওক
সেই কেম্পটোত নাজানো কোনোবা থাকে ৰাতি। এইফালে টকপাত একদম ধুনীয়া ঘৰ বনাই দিছে, এইফালে পীৰা এটা আছে, এইফালে একদম চৌকা আছে। ওচৰৰ পৰা আপোনাক দেখুৱাই দিছোঁ, এই চব চৌকা। এইফালে কোনোবা থাকে, চাং টাং আছে, এইফালে কেটলি চেটলি চব আছে। আৰু গাইছ এইফালে পীৰা বহে, আৰু এইফালে খৰি। ৰাতি কিবা কিবি বনাই মানে, তো মই অলপ দেৰি ইয়াত বহি ল'ম। আৰু গাইছ ওপৰৰ পৰা আমি ফুৰি মেলি নামি গ'লোঁ। আৰু এতিয়া যাম মন্দিৰ ফালে, আৰু আপোনালোকক দেখুৱাই আছোঁ মন্দিৰটো কোনফালে আছে, চাই থাকক। আৰু গাইছ এতিয়া গৈ আছোঁ একদম মন্দিৰ ফালে। আপোনালোকক মন্দিৰটো মই দেখুৱাই দিছোঁ কোন দেশত আছে, একদম মানে টিপাম পাহাৰৰ ওপৰত। এয়া চাওক, একদম এইফালে চাইছে একদম ওপৰত, সেয়া হৈছে মন্দিৰ। আৰু এইফালে একদম পূৰা চাহ গছে গছ এইফালে। আৰু এইফালে একদম তললৈ যাব লাগিব, এনেকৈ পূৰা ঘূৰি ঘূৰি এনেকৈ লাগিব। আৰু এইফালেতো পূৰা একদম 11,000 নেকি মানে এইটো তাৰ, এইখন পালে একদম খতম আৰু। क्या बाबू चढ़ के कैसा लग रहा है? मज़ा आ रहा है ना? चलो। আৰু গাইছ এনেদৰে গৈ আছোঁ একদম মন্দিৰৰ আগফালে। আৰু চাইছে আপোনালোকে আমাৰ আগফালে আছে মন্দিৰ। এয়া হৈছে টিপাম দেউচালী মন্দিৰ। আপোনালোকে আহি ইয়াত পূজা চূজা কৰিব পাৰে, বহুত দূৰৰ পৰা মানুহ আহে। আৰু এইফালে চাওক পূৰা একদম মন্দিৰ, সেইখনো এটা মন্দিৰ, সেইফালেও এটা মন্দিৰ, কিমান ধুনীয়া। আৰু গাইছ এইফালে ভিউ চেক কৰক, কিমান ধুনীয়া। আমাৰ টিপাম এক্সপ্ল'ৰ মানে পূৰা কমপ্লিট আজি। আৰু এতিয়া মানে ওলাম ঘৰ যাবলৈ। আৰু এতিয়া নামি আছোঁ মন্দিৰৰ পৰা। এইফালে মন্দিৰ, আৰু এইফালে জেক ভাই আছে। আৰু বোলে গাইছ ইয়াত মানে চিৰি ষ্টেপ বোলে 1065টা মানে ষ্টেপ আছে বোলে, পূৰা একদম তলৰ পৰা মন্দিৰৰ ওপৰলৈকে আছে। যিকেইটা মানে একদম চিৰি ষ্টেপ 1065টা চিৰি ষ্টেপ আছে বোলে। তো একদম মানে একদম তলৰ পৰা ওপৰ মন্দিৰলৈকে 1065টা চিৰি ষ্টেপ আছে। আপোনালোকে যদি গম পোৱা নাই, আজি কথাটো শুনি লওক। তাত মানে পূজাৰীটোৱে আমাক ক'লে